নমস্কাৰ, গুড আফটাৰনুন। মই মৰ্ণালী শইকীয়া গুৱাহাটীৰ পৰা আৰু আজি মই আমুল লাইভত বনাবলৈ ওলাইছোঁ হানি চিলি পনীৰ। এতিয়া আহকচোন আমি কেনেকৈ বনাওঁ, তাত কি কি লাগে চাওঁ। তাৰ কাৰণে মই লৈছোঁ এয়া আমুল পনীৰ, অকণমান কৰ্ণফ্লাৱাৰ আৰু অকণ ময়দা, টমেটো চচ, চয়া চচ, ডাইচ কৰা পিঁয়াজ আৰু কেপচিকাম, আৰু একদম সৰু সৰুকৈ ফাইনলি চপ কৰা নহৰু আৰু পিঁয়াজ। মছলাত লৈছোঁ লাল কাশ্মীৰী মিৰ্চ, অলপমান মিক্স ভেজিটেবল মছলা, জিৰা মছলা, আদা নহৰু অলপ পিচি লোৱা আৰু বগা তিল। এতিয়া আমি এইখিনি আহক কেনেকৈ ৰেডি কৰোঁ চাব। আমি প্ৰথমতে পনীৰখিনিত নিমখ, অলপ হালধি, নিমখ দিম। নিমখটো অকণমান মিলাই দিম আমি, কাৰণ চয়া চচো দিমতো, গতিকে নিমখটো চয়া চচতো নিমখ থাকে, গতিকে অলপ মিলাই ইয়াত নিমখ দিলোঁ। এয়া হালধি দিলোঁ অলপ, এতিয়া ইয়াত অলপমান মিক্স এই ভেজিটেবল মছলা অলপ দিলোঁ, এইখিনি মিলি গ'ল। জিৰা গুড়িখিনি দিলোঁ, কাশ্মীৰী মিৰ্চখিনি দিলোঁ আৰু আদা নহৰুৰ পেষ্টখিনি দিলোঁ। আৰু দি এইখিনি অকণমান সানি ল'ম। নিমখ, হালধি, আদা নহৰু পেষ্ট, মই নিমখ, হালধি, আদা নহৰু পেষ্ট, দেখাই দিয়া। এইখিনি ধুনীয়াকৈ সানি ল'লোঁ। ইয়াত মই অকণমান চয়া চচ দিম। ইয়াত এতিয়া অকণমান মই চয়া চচ ওপৰলৈ দিয়া তেনেকৈ আৰু অকণ ওপৰলৈ অলপ চয়া চচ দিম, চয়া চচৰ পিছতো দিম। চয়া চচ দিলোঁ। তাৰপিছত ইয়াত এতিয়া মই কৰ্ণফ্লাৱাৰ আৰু অলপ ময়দা দিম। আপোনালোক চব ভালে আছেনে? কি খবৰ চবৰে? তো অকণমান এইখিনি সানি ল'ম। তাৰপিছত মই গেছটো অলপ গৰম হ'ব দিম। দেখা দিয়া, মই কেৰাহী গৰম হ'ব দিছোঁ, তেল অলপ। ইয়াত মই দিলোঁ আদা নহৰু পেষ্ট, অলপ চয়া চচ, নিমখ, হালধি আৰু কি বুলি কয় অলপ গৰম মছলা, ভেজিটেবল মছলা, জিৰা গুড়ি আৰু কাশ্মীৰী মিৰ্চ। মছলাটো অৱশ্যে নিজৰ খুচিত দিব পাৰে আৰু যি যি ভাল লাগে, আৰু নৰ্মেল ইণ্ডিয়ান মছলা। এয়া মোৰ এইকেইটা সানি ৰেডি হৈ গ'ল। ধুনীয়া দেখাই সেইখিনি
সেয়া ৰেডি কৰিছোঁ। কেপচিকাম ডাইচকৈ কাটিছোঁ, পিঁয়াজ কাটিছোঁ আৰু এইখিনি কেপচিকাম আপোনালোকে হানি চিলি দিবও পাৰে, নিদিলেও আপোনালোকৰ চইচ। আমি ভাল পাওঁ কাৰণে দিওঁ আৰু গতিকে এতিয়া আমি এইখিনি ভাজিম। কেৰাহী গৰম হৈছে, কেৰাহীত মই তেল দিলোঁ। এতিয়া মই ইয়াত পনীৰখিনি ভাজি ল'ম। এনেকৈ মই কেৰাহীত পনীৰখিনি ভাজি ল'ম ধুনীয়াকৈ। এইদৰে আমি এনেকৈ পনীৰখিনি সুন্দৰকৈ ভাজিম লাহে লাহে। এয়া মই ভাজি লৈছোঁ পনীৰখিনি খুব ধুনীয়াকৈ। মই ইয়াত ময়দা আৰু কৰ্ণফ্লাৱাৰ দিছোঁ। এতিয়া মই এইখিনি উঠাই থ'ম। মোটামুটি ধুনীয়াকৈ ভজা হৈ গৈছে। এইখিনি এতিয়া মই উঠাই থ'ম। ধুনীয়াকৈ ভজা হৈ গৈছে।
এয়া মোৰ পনীৰখিনি ভজা হৈ গ'ল। এতিয়া মই আন এটা কেৰাহী ইয়াতে বহাই দিম। বেলেগ এটা কেৰাহী বহাই দিলোঁ আৰু কেৰাহীটো গৰম হ'ব দিম। আৰু কেৰাহী গৰম হোৱাত মই পানীৰ ভজা তেলখিনিকে অকণমান দি দিছোঁ ইয়াত। আৰু ইয়াত এতিয়া মই প্ৰথমতে কেৰাহী গৰম হোৱাত পিঁয়াজখিনি অকণমান ডাইচ কৰি ল'ম। ডাইচ কৰা পিঁয়াজখিনি অলপ ছ'টে কৰি ল'ম। বহুত তেল নালাগে। পুৰা বহুত ভাজিব নালাগে, মানে হাই ফ্লেমত অলপ ভাজিব লাগে। হাই ফ্লেমত ভাজিলে ভাল। ইয়াতে মই কেপচিকামখিনি দি দিম। ইয়াতে মই বেছি নিমখ নিদিওঁ, কাৰণ গোটেই অল টুগেডাৰ চব মানে নিমখ হ'বতো, এনেই স্লাইট নিমখ দিছোঁ। নিদিয়াকৈ ভাজিলেও কোনো কথা নাই, কিন্তু মই এনেই অকণমান দিছোঁ আৰু। এইখিনি অলপ জাষ্ট ছ'টে কৰি লওঁ। কালাৰটো আহিলে ভাল লাগে, অকণমান ভাজা নিচিনা। ফুল ফ্ৰাই নহয় আৰু এইটো ছ'টে কৰি। কেপচিকাম দিলে চব বস্তুৰে ফ্লেভাৰটো বৰ ধুনীয়া গোন্ধ এটা আহে, আৰু পিঁয়াজৰো এনেকৈ হাফ মানে ফ্ৰাই যিটো বস্তু হয় ভাল লাগে। হৈ গৈছে, মই উঠাই থ'ম। ইয়াত আকৌ অকণ তেল দিম। ইয়াত আকৌ অকণ তেল দিম, আৰু তেলখিনি দিয়াৰ পিছত আমি ইয়াত এতিয়া মিহিকৈ কুটি থোৱা পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি ভালকৈ ভজা হ'লে মিহিকৈ কুটি থোৱা পিঁয়াজখিনি দিছোঁ। পিঁয়াজখিনি ভজা হৈছে, ইয়াত এতিয়া আমি নহৰুখিনি দি দিম। আৰু নহৰুখিনি দিয়াৰ পিছত বহুত ভাজিব নালাগে। নহৰুখিনি মানে অলমষ্ট দেখাত কেঁচাৰ নিচিনা হৈ থকাটোৱেই, আৰু ফ্লেভাৰটো অলপ কেঁচেলীয়া হৈ থকাটোতহে আচলতে মানে খালি চিলি বা চিলি সেয়ে ভাল লাগে। এতিয়া দিয়াৰ পিছত মই লাহেকৈ ইয়াত চয়া চচখিনি দি দিম।
দি দিম তাৰপিছত এইখিনি টমেটো চচখিনি দি দিম টমেটো চচখিনি দি দিম দেন ইয়াত বগা গোটেইখিনি দি দিবা অলপ লাষ্ট অকণমান এনেকৈ ঢালি দিবা অলপ ৰাখি দিবা ওপৰত এইখিনি দি দিম বগা তেলখিনিও দি দিলোঁ অকণমান থৈ দিছোঁ পিছত মানে প্লেটিঙত ওপৰত দিবৰ কাৰণে এনেই বাকী মই গোটেইখিনি দি দিছোঁ এয়া অলমষ্ট মোৰ পকিছেই মানে বনাই আৰু ইয়াত মই দিম এয়া আমুল হানি মই ইয়াত দি দিম যিহেতু হানি চিলি পনীৰ ইয়াত দি দিলোঁ আমুল এয়া মই দিছোঁ আমুল হানি তাৰপিছত ইয়াত আমি অকণমান যিহেতু চয়া চচ দিছোঁ ইয়াত আমি সানি দিছোঁ ইয়াত চেনি দিব নালাগে নিমখ একদম জোখমতে আন্দাজমতে আৰু অকণমান নিমখ দিছোঁ আৰু যিহেতু এইখিনি উতল আহোঁতে মই ইয়াত অকণমান এতিয়া পানী দিম যিমান মানে হেৰি লাগে আৰু উতলিব দিম এতিয়া এইটো উতল আহিলে এই উতল আহোঁতে ইয়াত মই সুদা পানী দিছোঁ বহুতে কৰ্ণফ্লাৱাৰ দিয়া পানী দিয়ে কিন্তু কৰ্ণফ্লাৱাৰ ইউজ কৰিলে অলপমান বিজলুৱা হয় আৰু অকল পানী দিছোঁ তেতিয়া কম বিজলুৱা হ'ব কিন্তু ইয়াত যিহেতু আমি ফ্ৰাই কৰোঁতে কৰ্ণফ্লাৱাৰ দিছোঁৱেই তাৰ মানে হেৰিটো যাবই অলপমান মানে কি বুলি কয় বিজলুৱা ভাৱটো আহিবই গতিকে কৰ্ণফ্লাৱাৰটোৱে মানে অলপ থিকনেছ আনেতো থিকনেছ অলৰেডি ইয়াত আহিয়ে যাব যিহেতু মেদা আৰু কৰ্ণফ্লাৱাৰ অলৰেডি ইয়াত সানোতে দিছোঁ গতিকে মই পানীটো চিম্পল পানী দিছোঁ তাত মই কৰ্ণফ্লাৱাৰ মিক্স কৰা নাই যদি মানে যোনে খাই বেছি ভাল পায় আৰু কৰ্ণফ্লাৱাৰটো থাকিলে তেওঁলোকে আৰু অকণমান ইয়াত কৰ্ণফ্লাৱাৰ মিলোৱা মানে পানী দিব পাৰে এইটো অলৰেডি ইয়াত কৰ্ণফ্লাৱাৰ ভাজোতে দিছোঁ কাৰণে মানে ইমান প্ৰয়োজন নাই আৰু তাৰপিছত এতিয়া ইয়াত মই নিদিওঁ মই ভাল নাপাওঁ কাৰণে আপোনালোকে সুদা পানী দিয়াৰ ঠাইত অলপমান 1 চামুচ কৰ্ণফ্লাৱাৰ মিক্স পানী দিব পাৰে আৰু এতিয়া মই ইয়াত কেপচিকাম আৰু ডাইচ কৰা পনীৰ পিঁয়াজ আৰু কেপচিকামখিনি দি দিলোঁ আচলতে কেপচিকাম আৰু পিঁয়াজখিনি মই একেবাৰে হ'বৰ সময়তেই দিওঁ কাৰণ কিয় বহুত সময় বেছি উতলিলে কেপচিকামটো একেবাৰে ঢিলা হৈ যায় আৰু পিঁয়াজটো ঢিলা হৈ যায় সেইটো মোৰ মতে ভাল নালাগে আপোনালোকে যদি অকণ আগতীয়াকৈ দিব খোজে দিব পাৰে মই কিন্তু এনেকৈ শেষতে দিওঁ যেতিয়া এইটো বস্তু হয় আৰু নমাবৰ হয় গতিকে তেতিয়া মানে বহুত দেৰিলৈকে কেপচিকামৰ পিঁয়াজটো ধুনীয়া হৈ থাকে ফ্ৰেছ যেন লুক হৈ থাকে গতিকে আপোনালোকে পাৰিলে মানে হানি চিলি পনীৰ হওক চিকেন হওক চিলি চিকেন হওক বনালে ডাইচ কেপচিকাম আৰু পিঁয়াজটো একেবাৰে শেষত দিব নমোৱা 2 মিনিটমান আগতে কাৰণ এইটোতো আমি অলৰেডি হাফ কুক হৈয়ে থাকে বা আমি কেঁচাই খাওঁ যিহেতু পিঁয়াজ আৰু কেপচিকাম খাব পাৰি ন গতিকে এইটো বেছি সময় হ'ব নালাগে আৰু এইদৰে আপুনি আমুল হানিৰে আজি মই বনালোঁ হানি চিলি পনীৰ আৰু এতিয়া লাষ্টত আমি প্লেটিং কৰিম ইয়াত মই আমুল পনীৰ ইউজ কৰি এয়া এই প্লেটত এয়া মই বগা প্লেটত মই গেছ অফ কৰি দিলোঁ আৰু বেছি সময় মানে পগাই থাকিলে বিশেষকৈ কেপচিকামটোৰ ফ্লেভাৰটো আৰু তাৰ টেক্সচাৰটো অলপ চেঞ্জ হৈ যায় এতিয়া চাওক মই হেৰি নিদিয়াকৈও কেনেকুৱা থিকনেছ গ্ৰেভি হৈছে
হৈ যাব তো অলৰেডি মই ভাজোতে যিহেতু হেৰি দিছিলোঁৱেই বগা চেচমি আৰু এতিয়া ওপৰত অকণমান ডেক'ৰেশ্যনৰ কাৰণে দুটামান এইদৰে আমি বগা চেচমি যে থৈ দিছিলোঁ সেইটো দি দিছোঁ আৰু এয়া মোৰ আমুল পনীৰ আৰু আমুল হানিৰে তৈয়াৰী হানি চিলি পনীৰ তৈয়াৰ হৈ গ'ল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে থেংক ইউ এয়া আজি হানি চিলি পনীৰ